পৰকীয়া প্ৰেমী কাল হ'ল অভিনেতা মৃগাংক বৰ্মনৰ বাবে ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। পৰকীয়া প্ৰেমী কাল হ'ল অভিনেতা মৃগাংক বৰ্মনৰ। পৰকীয়া প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হয় অভিনেতা মৃগাংক বৰ্মনে। অতি নৃশংসভাৱে হত্যা কৰা হ'ল বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মৃগাংক বৰ্মনক। শুৱালকুছিৰ এগৰাকী বিবাহিত মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আহিছিল অভিনেতা মৃগাংক বৰ্মন। জানিব পৰা মতে সেই মহিলাগৰাকীৰ নাম হৈছে দীপশিখা বৈশ্য। মহিলাগৰাকী কেৱল মৃগাংক বৰ্মনৰ সৈতে প্ৰেমৰ সম্পৰ্কত নাছিল, অন্য কেইবাজনো যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল মহিলাগৰাকী। মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিক ৰাজু আলীয়ে অতি নিৰ্মমভাৱে হত্যা কৰিলে মৃগাংক বৰ্মনক। উক্ত ঘটনাৰ দিনা সেই মহিলাগৰাকীৰ সৈতে অভিনেতা মৃগাংক বৰ্মনে গুৱাহাটীৰ গড়চুকৰ এখন হোটেলত সময় অতিবাহিত কৰিছিল। সেই মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিক ৰাজু আলী তেনে সময়তে হোটেলত উপস্থিত হয়হি। শুনামতে ৰাজু আলীয়ে দীপশিখাক ফোন কৰি হোটেলৰ ৰুমৰ কোঠাৰ পৰা ওলাই আহিবলৈ কয় আৰু তেতিয়াই কাজিয়াত লিপ্ত হয়। সেই কাজিয়াই ভয়ংকৰ ৰূপ লয় আৰু ৰাজু আলীয়ে মৃগাংক বৰ্মনক অতি নৃশংসভাৱে হত্যা কৰে আৰু লগে লগে সেই ঠাইৰ পৰা পলায়ন কৰে। তেজেৰে লুতুৰি পুতুৰি অৱস্থাত মৃগাংক বৰ্মনে বহুতৰ পৰা সহায় ভিক্ষা মাগিছিল, কিন্তু তেওঁক সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিল। সঁচাকৈ মানৱতা হেৰাই গৈছে।